কচুগাঁও ব্লক বিপিএফ অন্তর্গত বৈৰালী বিচিডিচিৰ আমাৰ এই থাপলাজৰা গাঁওখনৰ মুকলি পথাৰত বিপিএফ দলৰ এটা যোগদান চেৰিমনিৰ উদ্দেশ্য লৈ পেলাই আমাৰ দলীয় এটা সভা অনুষ্ঠিত কৰা হ'ল আৰু এই সভাখনত টোটেল আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ 160 জন ইউপিপিএল দলৰ পৰা তেওঁলোকে ওলাই আহি পেলাই বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু এওঁলোকে যোগদান কৰাৰ লগে লগে এই অঞ্চলত বিপিএফ দলৰ শক্তি এতিয়া আগৰ যিমান শক্তি আছিলে এই শক্তিতকৈ 3 গুণ বেছি বাঢ়িছে আৰু এই অঞ্চলত আমাৰে এটা একচেটিয়া বিপিএফ দলৰ এটা তেনেকুৱা ধৰণৰ কোনো শক্তি নাই বুলি এতিয়া আমি ক'ব পৰা হৈছে গতিকে আমাৰ এই বিচিডিচিৰ অধীনত আজি যিটো আমি যোগদান চেৰিমনিৰ এটা মিটিং পাতিলো এটা এটা সফল এটা মিটিং বুলি মই ক'ব খোজো আৰু এই মিটিঙৰ দ্বাৰা দি আমাৰ যথেষ্ট লাভান্বিত হৈছে বিপিএফৰ প্ৰতি মানুহবিলাকৰ আস্থা বিশ্বাস এতিয়া দৈনিক মানে দৈনিক বাঢ়ি আছে সকলোৱে ভাবিছে যে বিপিএফ দলেহে এইবাৰ বিচিচি চৰকাৰ গঠন কৰিব পাৰিব গতিকে এতিয়াৰ পৰাই আমি বিপিএফ দলৰ হৈ কাম কৰাটো ভাল আৰু যিসকল দলৰ লগত তেওঁলোকে আছিলে এই দলবিলাকে যেহেতু অদূৰ ভৱিষ্যতত আগন্তুক ইলেকশ্যনৰ দ্বাৰা দি চৰকাৰ বিচিচিত গঠন কৰিব নোৱাৰাটো খাটাং হৈ গৈছে আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতি এতিয়া বিভিন্ন দলবিলাকেও দলৰ নেতাসকলেও আকৃষ্ট হৈছে যে হাগ্ৰামাৰ হাততে বিচিচিখন গতাই দিবৰ কাৰণে এতিয়া মানে এই মানে বিভিন্ন অসমৰ দলবিলাকেও নেতাবিলাকেও সবে মত পোষণ কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলেও বিশ্লেষণ কৰি চাই আছে গাঁৱে গাঁৱে যিবিলাক দলবিলাকৰ কৰ্মী আছে ছাপৰ্টাৰ আছে তেখেতসকলৰ মাজতো নিশ্চয় মানে আগ্ৰহভাৱে ক্ৰিয়া কৰা দেখিবলৈ পায় তেখেতসকলেও পুনৰ বিচাৰ কৰিছে ৰাজনৈতিক বিশ্লেষণ কৰিছে আৰু ইয়াৰ কাৰণে বিপিএফ দলৰ লগত যোগদান কৰি পেলাই কাম কৰি এই চৰকাৰৰ আহি থকা দিনবিলাকৰ যিখিনি সুযোগ সুবিধা ৰাইজৰ প্ৰাপ্য অধিকাৰ সেইবিলাক আদায় কৰি ভোগ কৰাৰ সুবিধা বা ৰাস্তা যাতে থাকি যায় ইয়াৰ কাৰণে আজি আমাৰ দলত সহযোগ কৰিছে 17 বছৰত যেতিয়া চৰকাৰ চলাইছিলে এইটো আচলতে 17 বছৰ নহয় মাত্ৰ 15টা বছৰহে 2টা বছৰটো এইটো ইন্টাৰিম কাউন্সিল আছিলে এইটো আমি মানে ধৰাটো ঠিক নহয় 15টা বছৰ চৰকাৰ যেতিয়া আমি চলাইছিলো বিপিএফ দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত সেই সময়ত বদলেন ভূমিত কি আছিলে তাত ক'বলৈ গ'লে এতিয়া আজি যিবিলাকে চৰকাৰ চলাই শান্তিৰ গুণগান গাই আছে ঢোল বজাই আছে তেওঁলোকে না নিজে দেখোন কিছুমানে গণতান্ত্ৰিকভাৱে পৃথক ৰাজ্যৰ আন্দোলন কৰিছিলে ডেইলি বন্ধ মাছ ৰেলী ৰাস্তা ৰোকো ৰেল ৰোকো হাংগাৰ ষ্ট্ৰাইক নানান ধৰণৰ এই আন্দোলনৰ জোৰদাৰ এটা কাৰ্যসূচী লৈ পেলাই তেওঁলোকে গোটেই বিচিচিখন উত্তাল কৰি ৰাখিছিলে উত্তপ্ত কৰি ৰাখিছিলে আৰু তেওঁলোকৰ লগতে থকা আমাৰ যিবিলাক এনডিবি ভাই বন্ধুসকল আছে তেখেতসকলে দেখোন সেই সময়ত হাগ্ৰামাৰ আমলত জংগলত থাকি পেলাই অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিছিলে আৰু এই যুদ্ধ হৈ থকা সময়ত হাগ্ৰামাৰ চৰকাৰ যুদ্ধ কিন্তু হাগ্ৰামা কৰা নাই হাগ্ৰামাই শাসনহে চলাইছিলে ৰাইজৰ হৈ কামহে কৰিছিলে উন্নয়নৰ কাৰণে কামহে কৰিছিলে কিন্তু তেখেতে উন্নয়নৰ কাম কাজ কৰি থকা সময়ত শান্তি প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰক্ৰিয়া লৈ তেখেতে কাম কৰি থকা সময়ত তেওঁলোকে কিছুমানে জংগলৰ হাতিয়াৰ লৈ কিছুমানে গণতান্ত্ৰিকভাৱে ৰাইজৰ মাজত আমাৰ মানে ইয়াত থাকি পেলাই যিটো আন্দোলন কৰিলে যিটো সংগ্ৰাম কৰিলে ইয়াৰ দ্বাৰা দি পৰিস্থিতি এটা উত্তপ্ত পৰিস্থিতি সেই সময়ত আছিলে ভয়াৱহ এটা পৰিস্থিতি সেই সময়ত হৈছিলে যাৰ কাৰণে শান্তি হয়তোবা ক'তবা নহয় ক'তবা বিনষ্ট মানে ঘটিছিল ক'তবা নহয় ক'তবা শান্তি ভংগ হৈছিল আৰু এই শান্তি ভংগ হোৱাটো আন্দোলনৰ লগত জড়িত আন্দোলন থকাৰ কাৰণে এই শান্তি ভংগ এইটো হৈছিলে এতিয়া আন্দোলনকাৰীসকলে যেহেতু সেই সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাবিলাকে আন্দোলনটো পৰিসমাপ্তি ঘটাই চুক্তি স্বাক্ষৰ কৰি পেলাই তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি আহি পেলাই আন্দোলনটো চিৰস্থায়ী তেওঁলোকে প্ৰত্যাহাৰ কৰি পেলাই যদি কমপ্লিটলি আন্দোলন নাইকিয়া হৈ যায় এই অঞ্চলত আৰু কি আৰু অশান্তি হ'ব এই অঞ্চলত কেনেকৈ আৰু অশান্তি কোনে সৃষ্টি কৰিব অশান্তি সৃষ্টি কৰাবিলাকে যদি মূল সুঁতিলৈ শান্তিৰ পথলৈ যদি ঘূৰি আহে তেতিয়াতো শান্তি অট'মেটিক হ'বই অশান্তি কৰাবিলাকে নাই যেহেতু অশান্তি নহ'বই হাগ্ৰামা মহিলাৰীয়ে যেতিয়া শাসন চলাইছিলে তেতিয়া কোন আছিলে খেলো আছিলে খোবৰাও আছিলে
বিৰছা কমাণ্ডো ফৰ্চো আছিলে, কোনোবা মানে আমাৰ আনলাও আছিলে, আপাও আছিলে, তেওঁলোকেওতো সংগ্ৰাম কৰিছিলে হাতৰ অস্ত্ৰ লৈ পেলাই। আৰু ইয়াৰ কাৰণে হাগ্ৰামাৰ এই শাসন কালত এইবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ আন্দোলন থকাৰ কাৰণে নিশ্চয় কতবা নহয় কতবা পৰিস্থিতিটো মানে গৰম আছিল, পৰিস্থিতি ভাল নাছিল। এতিয়া আন্দোলন নাই, কোনো জাতিৰ কোনো সম্প্ৰদায়ৰ মাজত এতিয়া হাতিয়াৰো নাই, হাতিয়াৰধাৰী সংগঠন নাই। অস্ত্ৰধাৰী সংগঠনবিলাকে কিবা নহয় কিবা লৈ পেলাই তেওঁলোকে সফলে হওক বিফলে হওক চুক্তি স্বাক্ষৰ কৰিছে আৰু অস্ত্ৰ সম্বৰণ কৰিছে, ঠেয়া কৰিছে, সমাজৰ মূল সুঁতিলৈ ঘূৰি আহিছে। এতিয়া আন্দোলন নাই, শান্তি ঘূৰি অহাটো স্বাভাৱিক। ইয়াৰ কাৰণে আমি আনিছো বুলি কৈ পেলাই কৃতিত্ব লোৱাৰ কি কাৰণ আছে ভাই? এখেতসকলক শান্তিৰ পথত আনাত সমাজৰ পৰাওতো ভূমিকা লৈছিলে, ৰাইজেওতো অংশগ্ৰহণ কৰিছিলে, ৰাইজেওতো সমৰ্থন কৰিছিল। এইবিলাকৰ কাৰণে শান্তি আহিছে। আৰু এই শান্তি যদি আহিছে চৰকাৰে পদক্ষেপ লোৱাৰ কাৰণে, দিল্লী চৰকাৰ, দিছপুৰ চৰকাৰে পদক্ষেপ লোৱাৰ কাৰণে কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আন্দোলন হৈছে, আন্দোলনকাৰী সংগঠনসমূহৰ লগত আলোচনা বিলোচনা কৰি ইয়াৰ এটা সমাধানৰ সূত্ৰ উলিয়াব লাগিব। আৰু এই সমাধানৰ সূত্ৰ উলিওৱাৰ দ্বাৰা দি এটা চুক্তি স্বাক্ষৰ কৰাৰ দ্বাৰা দি চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টে গোটেই আন্দোলনকাৰীসকলক আজি অস্ত্ৰধাৰী সংগঠনেই হওক বা গণতান্ত্ৰিক সংগঠনেই হওক তেখেতসকলৰ লগত বুজা পৰা কৰি পেলাই আন্দোলনটো একেবাৰে মানে কমপ্লিটলি নাইকিয়া কৰিছে। আৰু গভৰ্ণমেণ্ট হিচাপে তেওঁলোকৰ যিহেতু দায়িত্ব আছে, কোনোবা জংঘলত থাকি আন্দোলন কৰাবিলাকক ঘূৰাই আনা, গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন কৰা সমাপ্তি ঘটাবৰ কাৰণে আলোচনা বিলোচনা কৰাৰ দায়িত্ব লোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব, কৰ্তব্য। ই আমাৰ UPPL চৰকাৰৰে হওক, ই কংগ্ৰেছ চৰকাৰৰে হওক, কোনোবা BJP চৰকাৰৰে হওক, আৰু চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ এই সদিচ্ছাৰ কাৰণে পলিটিকেল ইনিচিয়েটিভটো পজিটিভলি থকাৰ কাৰণে আজি শান্তিটো ঘূৰি আহিছে। ইয়াৰ কাৰণে চবে ইয়াৰ কাৰণে কৃতিত্বটো ল'ব পাৰে, অকল তেওঁলোকে নহয়। হাগ্ৰামো চেষ্টা চলাইছিল আলফা NDFB সবকে মূল সুঁতিলৈ ঘূৰাই আনিবৰ কাৰণে, আৰু তেখেতৰ আমলত সেইটো তেওঁ কমপ্লিট কৰিব পৰা মানে কমপ্লিট কৰিবৰ কাৰণে সুবিধা পোৱা নাছিল, কামটো শেষ হৈ গ'ল, ইয়াৰ কাৰণে আধৰুৱা হৈ গ'ল। গতিকে মানে এইবিলাক মানে আজিৰ দিনত যদি শান্তি আহিছে, তেওঁলোকৰ দিনত অহাটো তেওঁলোকে ক'লে নহ'ব। কিন্তু এটা কথা পাহৰিব নালাগে যে NDFBৰ লগত চুক্তি কৰি, এপছৰ লগত চুক্তি কৰি তেখেতসকলক অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰাই আনাত, সমাজৰ মূল সুঁতিলৈ ঘূৰি আনাত হাগ্ৰামা মহিলাৰীৰো 100% ইনিচিয়েটিভ আছে, অংশগ্ৰহণ আছে। স্বয়ং হাগ্ৰামা মহিলাৰী মানে কি কয় 2020 27 জানুৱাৰী তাৰিখে স্বয়ং হাগ্ৰামা মহিলাৰীও সন্মতি প্ৰকাশ কৰি পেলাই চুক্তিত চহী কৰাৰ কাৰণেহে আজি শান্তিৰ প্ৰতিষ্ঠা হৈছে। সেইটো আমি পাহৰিব নালাগে।